Hi guys, welcome back to my channel. আজি মই আপোনালোকক দেখুৱাম জন্মাষ্টমীৰ কিছু দৃশ্য। আমাৰ সৰুবুক বৰপেটাৰ সৰুবুকত এটা মন্দিৰ আছে, গৰখীয়া গোসাঁই মন্দিৰ, বহুত ডাঙৰ মন্দিৰ। সকলোৱে জন্মাষ্টমী বহুত দূৰৰ পৰা পূজা কৰিবলৈ আহে আৰু তাতে পূজা কৰিলে মানে আশাবোৰ পূৰণ হয়। আজি কিছু দৃশ্য আপোনালোকক দেখুৱাম, চাই থাকক। তো গাইজ মই মন্দিৰলৈ যাই আছোঁ, একেবাৰে ওচৰত আমাৰ ঘৰটোৰ পৰা। আমাৰ ঘৰটো সেইটো নীলা কালাৰৰ। মই মন্দিৰত যাই আছোঁ এতিয়া, আপোনালোকক দেখুৱাম। সেইখিনি আগবাঢ়ি আহিলোঁ, সেইফালে ন' এণ্ট্ৰিৰ সেইটো লগাই দিছে বেজটো। তো আগুৱাই যাওঁ আমি। এইফালে চবফালে দোকান পোহাৰবোৰ খুলিছে আৰু এইখন হ'ল মেইন গেট। আৰু এইফালে বটগছ এজোপা আছে, য'ত নিজৰ আশাবোৰ কামনা কৰাৰ দৰে পাবৰ বাবে গামোচা বন্ধা হয়। আপোনালোকেও আহি চাই যাব আৰু আহি পিনি এতিয়াতে গামোচা বন্ধা হয়, দেখিছে গামোচাবোৰ বন্ধা হৈছে। আপোনালোকেও আহিব, এইটো বহুত ধাৰ্মিক স্থল হয়, চবফালে মানুহ আছে। ঠিক আছে, মই আপোনালোকক দেখুৱাই আছোঁ চববোৰ দৃশ্য। এইফালে হ'ল গামোচা বন্ধা হয়, গামোচা বন্ধা বটগছ, আৰু তাত বিনামূলীয়াভাৱে খিচাৰি প্ৰদান কৰা হৈছে। ধূপচাকিৰ দোকান আছে। তো এতিয়া মই ভিতৰলৈ প্ৰৱেশ কৰোঁ, বহুত ভিৰ আজি। ভিডিও করে তো মই সোমাই আহিলোঁ, এতিয়া সকলোবোৰ দেখুৱাম। কেনেকুৱা লাগিছে কমেণ্টত ক'বলৈ নাপাহৰিব, আৰু আপোনালোকেও আহি চাই যাব। কৰি আছে, চাকি জ্বলাই আছে। বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা হয়, পেক ভাওনা, তাৰপিছত দৌল উৎসৱ, তাৰপিছত জন্মাষ্টমী আদি শ্ৰীকৃষ্ণৰ লগত জড়িত উৎসৱবোৰ পালন কৰা হয়। আপোনালোকৰ কাৰণে মই পুখুৰীটোত আহি গৈছোঁ, ওচৰত অলপ এইফালে খটখটি আছে আৰু পুখুৰীত পানী আছে আৰু মানুহবোৰ দেখিছে। তো এইটো হ'ল শিৱ মন্দিৰ, ইয়াতে সৰুকৈ বনাইছে। এইটো বেলপাতৰ গছ, বলবমৰ দিনা ইয়াতে পূজা কৰা হৈছিল। আমিও আহিছিলোঁ পূজা কৰিবলৈ। মানে বহুত মানুহ আছে আজি। আৰু ইয়াত বিভিন্ন ধৰণৰ গছ পুলি আছে, ধুনীয়া ধুনীয়া। এইটো শ্ৰীকৃষ্ণৰ গৌ মাতাৰ লগত মূৰ্তি বনাইছে।
দেখিছে আৰু এইবোৰ শহাপহু পিছফালৰ গেট আৰু ইয়াতে দোকান পোহাৰবোৰ খুলিছে পাছফালে আইচক্ৰীম বিভিন্ন ধৰণৰ শ্ৰীকৃষ্ণৰ কিছুমান ফটো পোৱা যায় দোকানত আৰু চাকি আৰু প্লেট এইবোৰ ভগৱানৰ বস্তু আছে ইয়াতে আৰু আপোনালোকৰ কাৰণে মই আজি সৰুকৈ এটা ব্লগ বনাইছোঁ আপোনালোকেও আহি চাই যাবহি জন্মাষ্টমীত দৃশ্যবোৰ বিৰাট ভাল লাগে দোকান পোহাৰবোৰ খোলে আৰু সকলোবোৰ মনোৰম দৃশ্য চাই ভাল লাগে ময়ূৰ পক্ষী আছে শহাপহু বিভিন্ন ধৰণৰ বস্তু সিফালৰ পৰা মানুহবোৰ দেখিছেগৈ আপোনালোকে গম পাইছে কিমান মানুহ হৈছে যাওঁ আপোনালোকক সকলোবোৰ দৃশ্য দেখুৱালোঁ ভাল লাগিল বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে গৰখীয়া গোসাঁই থানা অঞ্চললৈ আৰু পুখুৰীটো বেছি ভাল লাগে তাতে মাছবোৰ মানে ভাল লাগে চাই আমি এটা আইচক্ৰীম কিনো আৰু ময়ো খাওঁ ঠিক আছে আইচক্ৰীম কিনিলোঁ এতিয়া ঘৰলৈ যাওঁ বহুত দেৰি মোটামুটি আহি পালোঁ আইচক্ৰীম খাই খাই বেছি দূৰ নহয় আমাৰ ঘৰটোৰ পৰা মন্দিৰটো একেবাৰে খোজকাঢ়ি আহিব পাৰি গাড়ী মিলাই আছে মানে একেবাৰে গাড়ীবোৰ ৰাখি থৈছে